নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন হেল্প আসামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কৃষকসকলৰ বাবে। তো যিসকল কৃষকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে আৰু যিসকলে কৰিছিল তো ৰিজেক্ট হৈছে, তো এতিয়া তেওঁলোকে নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব আবেদন। তো আবেদন প্ৰক্ৰিয়া জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, মোৰ চেনেলত যদিহে আপুনি প্ৰথম তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' সকলোতকৈ আগতে আপুনি পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি যিকোনো মোবাইলত আপোনাৰ গুগল ব্ৰাউজাৰটো অপেন কৰি ল'ব। তো টাইপ কৰিব PM কিষাণ, সাৰ্চ কৰি দিব। এতিয়া প্ৰথম যিটো অপশ্যন আহিছে PM কিষাণ, তো ইয়াত ক্লিক কৰি দিব। তো ইয়াৰ পিছত নতুন এটা পেজ খোল খাইছে। তো ইয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিবলৈ পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তো ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, তো ইয়াতে আপোনাৰ গাঁৱৰ হয় নে চহৰৰ হয়। তো যিহেতু গাঁৱৰ, তো ইয়াতে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিওঁ। তাৰপিছত ইয়াত আধাৰ কাৰ্ড নম্বৰ, তো মই ফিল আপ কৰি দিছোঁ। তাৰপিছত মোবাইল নম্বৰ ইয়াতে ফিল আপ কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ ষ্টেট সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত কেপচা কোডটো ফিল কৰি দিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰি দিব। OTPটো চেণ্ড হৈ গৈছে মোবাইল নম্বৰ। তো এতিয়া মই OTPটো টাইপ কৰি দিছোঁ। ইয়াৰ পিছত মই কেপচা কোড ফিল কৰি আছোঁ। তো কেপচা কোড ফিল কৰি মই এতিয়া ছাবমিট কৰি দিম। তো এতিয়া দেখিবলৈ পাইছে OTP has been sent to your আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। তো এতিয়া মোৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP আহিছে। তো এইটো মই ফিল আপ কৰি দি আছোঁ। তো মই ফিল আপ কৰি দি আছোঁ। তো এতিয়া ভেৰিফাই আধাৰ OTP। তো এতিয়া আপুনি দেখা পাইছে, তো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহি গৈছে। তো এতিয়া আপোনাৰ সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াত ফিল আপ কৰি দিব। তো মই মোৰ যিবোৰ আছে তো মই ফিল আপ কৰি দিছোঁ। ডিষ্ট্ৰিক্ট বাক্সা, সাব ডিভিজন মই সাব ডিষ্ট্ৰিক্ট ফিল আপ কৰি আছোঁ। ব্লক আপোনাৰ যিটো হয় সেইটো ফিল আপ কৰি দিব। তো গাঁওখনৰ নাম, ভিলেজ, সেইটো আপোনাৰ সেইটো ফিল আপ কৰি দিব। তো মই মোৰটো ফিল আপ কৰি দিছোঁ। তাৰপিছত আছে আপোনাৰ ফাৰ্মাৰ নেম, তো ইয়াতে ফাৰ্মাৰ নেম আপোনাৰ নামটো ফিল আপ কৰিব। তো অট'মেটিক আহি গৈছে। তাৰপিছত জেণ্ডাৰ, তাৰপিছত কেটেগৰী আপোনাৰ যিটো হয় সেইটো ফিল আপ কৰি দিব। ফাৰ্মাৰ টাইপ, তাৰপিছত আছে আপোনাৰ চিলেক্ট ID টাইপ, এইটোতো আপোনাৰ আধাৰ কাৰ্ড দিয়া হৈছে। তো ইয়াত আছে আপোনাৰ IFSC কোড, তাৰপিছত বেংক নেম, তাৰপিছত একাউণ্ট নাম্বাৰ, তাৰপিছত আছে আপোনাৰ মোবাইল নাম্বাৰ, এড্ৰেছ, তো এইবিলাকটো ফিল আপ হৈ আছে। তাৰপিছত পিনক'ড, ফাদাৰ নেম, তাৰপিছত আছে লেণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো এতিয়া এইটো আপোনালোকে জমাবন্দীত পাই যাব।
তাৰপিছত আপোনাৰ ইয়াত যেটো হয় তো আপুনি এইবোৰ সিলেক্ট কৰি যাব তাৰপিছত স্ক্ৰল ডাউন কৰিব ইয়াত আছে সিঙ্গেল এন্ড জয়েন্ট তো ইয়াতে আপোনাৰ মাটিৰ পাত্তা সিঙ্গেল আছে নে জয়েন্ট আছে তো যদি জয়েন্ট আছে তো জয়েন্ট ক্লিক কৰি দিব সিঙ্গেল আছে সিঙ্গেল ক্লিক কৰি দিব তো তাৰপিছত আপোনালোকে যদি এড কৰিব বিচাৰে এড কৰি দিলে হ'ল এইখিনি সম্পূৰ্ণ ফিল আপ কৰি দিব ডাক নম্বৰ খাছাৰা নম্বৰ এৰিয়া কিমান এৰিয়া আপোনাৰ আছে তাৰপিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দেখিবলৈ হৈছে আপলোড সাপোৰ্টিং ডকুমেন্ট দি দিব তাৰপিছত আধাৰ কাৰ্ড দি দিব আৰু পাছবুকখন দি দিব তিনটা অপচন আছে তিনটা ঠাইত দি দিয়াৰ পাছত আপুনি সেভ কৰি দিব তো মই মোৰবোৰ দি আছো তো সেভ কৰি দিয়াৰ পাছত আপোনাৰ এপ্লিকেশন হৈ গল এটা ৰেফাৰেন্স আইডি যাব তো হেইটো দি আপুনি চেক কৰি ল'ব পাৰিব তো আজিলৈ ভিডিওটো ইমানেই পিছলৈ আকৌ এটা ভিডিওত লগ পাম বাই বাই